আমি এই গামোচাৰ একদম ধন্যবাদ জনাইছোঁ আমাৰ সন্তান এজন গৈ তাত বাগিচা খুলিবলৈ ধৰিছে। আমাৰ এতিয়া অপৰচুনিটি আমি তাত আছিলে একশত আছিলে আমি দি আছে এতিয়া যেতিয়া আমাৰ 22 তাৰিখে যিটো আমাৰ জম্মু ফ্ৰণ্টিয়াৰ আণ্ডাৰ যিটো আইনগৰ চেক্টৰ বুলি কয় সেই চেক্টৰৰ আণ্ডাৰত আমাৰ চাম্বা এৰিয়াত 120 তাতে ডিপ্লয় হৈ আছে আৰু তাতে আমি যেতিয়া আছিলোঁ আৰু সেইখিনি হোৱাৰ লগে লগে আমি এক্টিভ হৈ গ'লোঁ আৰু তেতিয়াৰ পৰা আমাৰ জইণ্ট যিমানবিলাক আমাৰ আৰ্মি আৰু পেৰামিলিটাৰী যিমান ফৰ্চেছ আছে সকলোবিলাক মিলি পিনে আমি অপাৰেশ্যন চলাই আছোঁ আৰু অপাৰেশ্যন চলোৱাৰ পিছত আমি যিবিলাক আমি মানে কাণ্ডটো কৰিছিলোঁ সেই কাণ্ডটো কৰাৰ পিছত আমি ফায়াৰ কৰি আমি অৰ্ডাৰ কৰিলোঁ। তাৰপিছত সেইটো আমাৰ যিটো পায় সেইটো আমি গোটেই আমাৰ যিমান জম্মু আছিলে জম্মু কাশ্মীৰ গোটেই এৰিয়াটোৱে আমাৰ অপাৰেশ্যন কৰি আছে সেই এৰিয়াটো সেই তেনেকুৱা অৱস্থাতে আমি মানে পালোঁ। তাৰপিছত যিটো আমাৰ অপাৰেশ্যন চিন্ধু হ'ল অপাৰেশ্যন চিন্ধু হোৱাৰ ঠিক পিছতে আমি ৰেডি আছিলোঁ যে মানে এতিয়া আৰু আমাৰ মানে এটেক হ'ব আমি ৰেডি আছোঁ। এইবাৰ মানে কি আমাৰ এটেক কৰি ৰেডি আছোঁ এইটো আমাৰ প্ৰতিবাৰে তেনেকুৱা হয় যে আমাক এটেক কৰে তাৰপিছত আমি সিহঁতে এবাৰ আমাৰ কাৰণে ৰেডি নাছিলে অলপো মেণ্টেলি প্ৰিপেৰেশ্যন নাছিলে সিহঁতৰ আৰু আমি যিটো 8 মে আৰু 9 মে এই দুটা দিনত আমি ধাৰাসাৰ বৰষুণ দিলোঁ ৰাতি সময়ত সন্ধিয়া আমাৰ 6:30 পৰা ফায়াৰিং ষ্টাৰ্ট হ'ল আৰু ইহঁতে মানে আমাৰ মূৰ তুলিবলৈ আমি চান্স নাপালোঁ মানে যিটো আমাৰ বিহুটোৰ ওচৰতে আছে বৰ্ডাৰ যিটো আমাৰ আউটপোষ্ট বৰ্ডাৰৰ পৰা বৰ্ডাৰ ফেঞ্চৰ পৰা আমাৰ 100 মিটাৰ দূৰত আমাৰ আউটপোষ্ট আছে আৰু বৰ্ডাৰ ফেঞ্চৰ পৰা ইহঁতৰ 150 মিটাৰ বা 200 মিটাৰ দূৰত ইহঁতৰ মানে বিউটি আৰু কেন্দ্ৰ আছে গতিকে আমাৰ ফায়াৰিং ষ্টাৰ্ট হ'ল ৰাতি আৰু কমচে কম ৰাতি পুৱতি নিশালৈকে 5টা 5:30 বজালৈকে কণ্টিনিউ ফায়াৰিং হৈছে আৰু সেইটো ফায়াৰিঙতে ইহঁতৰ যিখিনি বিউটি আছিলে আৰু ইহঁতৰ পাক ৰেঞ্জাৰ আহিছিলে পাক আৰ্মি আছিলে টেৰৰিষ্টৰ গ্ৰুপ আছিলে সিহঁতৰ এজেণ্টবিলাক আছিলে সকলোবিলাক ধ্বংস হৈছে আৰু যিখিনি ইহঁতক আমাক কেম্পত আগবাঢ়ি আহিছিলে আৰু বহুত এনেকৈ সিহঁতৰ ৰিইনফৰ্চমেণ্ট আহিছিলে সেইবিলাক আমাৰ কেমেৰাৰ যোগেদি আমি সিহঁতক দেখিলোঁ তেতিয়া ডিষ্ট্ৰিবিউচন হোৱাৰ পিছত আমি সিহঁতকো আমাৰ এথিলা মটৰৰ পৰা বৰবাদ কৰিব তো তেনেকুৱা আমাৰ ফায়াৰিং কণ্টিনিউৱাছলিটো আমাৰ 7 তাৰিখ আমাতকৈ কণ্টিনিউ হ'ল তাৰপিছত আৰু অলপ ইহঁতৰ ফালৰ পৰা ট'টেলি ফায়াৰিং নোহোৱাৰ পিছত আমি অলপ শ্ল' তাৰপিছত 13 তাৰিখলৈকে ফায়াৰিং হ'ল তাৰপিছত 14 তাৰিখে আমাৰ যিটো বৈঠক মিলিত হ'ল আৰু চুক্তি মৰ্মে চিজফায়াৰ ঘোষণা কৰা পেহেলগামৰ চাম্বা কিমান ডিষ্টেঞ্চ? পেহেলগামটো আপোনাৰ কাশ্মীৰ পৰে আৰু যিটো চাম্বা এৰিয়া জম্মু ফ্ৰণ্টিয়াৰ আণ্ডাৰ এইটো জম্মু পৰে ডিষ্টেঞ্চটো আপোনাৰ পৰিব প্ৰায় 120 to 130 কিলোমিটাৰ আমি পৰিব কিন্তু অপাৰেশ্যনটো গোটেই এৰিয়াতে হৈছে আৰু যেতিয়া ৱাৰ ষ্টাৰ্ট হ'ব চবতকৈ বেছি ফায়াৰিং আমাৰ পেহেলগামত তেতিয়া হোৱা যেতিয়া ৱাৰ ষ্টাৰ্ট হৈ গ'ল তেতিয়া কাশ্মীৰত তেনেকুৱা এটেক হোৱা নাই বা কাশ্মীৰত তেনেকৈ ফায়াৰিং হৈছে আমাৰ জেচালমীৰ বৰ্ডাৰ যিটো আমাৰ ৰাজস্থান বৰ্ডাৰ সেইটো কাৰণেই মানে আমাৰ ভাৰত চৰকাৰক ধন্যবাদ দিব লাগিব যিটো মানে এছ-400 যিটো ইজৰাইলৰ পৰা আমাৰ ক্ৰয় কৰিছিলে সেইটো ফালৰ পৰা আমি বহুতখিনি চেভ হ'ব পাৰিছোঁ নহ'লে আমাৰো বহুতখিনি ক্ষতি হ'ব বহুত এডভান্স যিটো এই ৰাতিৰ আমাৰ যিটো চাৰ্ভিলেঞ্চ আছিলে যেনেকৈ আমি কৈছোঁ যে আমাৰ সিহঁতক আমি বহুত দূৰলৈকে দেখি আছোঁ ৰাতি যে সিহঁতে কোনফালৰ পৰা কোনটো ৰোডৰ পৰা আহিছে কিমানজন আহিছে কি সিহঁতে হাতিয়াৰ লৈ আহিছে আমি ৰাতিও মানে সিহঁতক চাই মেলি সিহঁতক বৰবাদ কৰিব পাৰোঁ। এটা যে পাকিস্তানৰ এয়াৰপৰ্ট আমি আমাৰ আছে সেইটো মেইন আছিলে তেনেকুৱা আৰু আমি আৰু কৰিছোঁ কিন্তু সেইটো অলপ হেভি আছিলে তাৰপিছত 4-5টামান নজমেন আমি বৰবাদ সেইটো আমি বৰ্ডাৰৰ পৰাই বৰবাদ কৰিছোঁ বাকী আমাৰ যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চ আছে এয়াৰফ'ৰ্চে বৰবাদ কৰিছে আমাৰ আৰ্মিয়ে কৰিছে সেইটো কৰাৰ কাৰণে তেওঁলোকে যিটো এয়াৰফ'ৰ্চৰ যিমানখিনি আৰ্মছ এণ্ড এমিউনেশ্যন তাৰ পৰা মুভমেণ্ট নকৰে হয় আমাৰ কাৰণে বহুত গৌৰৱৰ কথা যে আমাৰ বিদ্যালয়ৰ এজন সন্তান গৈ ভাৰতৰ বাকী পৰিয়ালত কোন কোন আছে?